नमस्कार पुनः स्वागतम जनाइছো মই নিনাতি ভিডিঅ'লৈ। আজি থাৰ্ড ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ। 10টা বাজি গ'ল, উঠিলো ধনিয়া কিছুমান চাহ তাহ খালোঁ। এতিয়া মাইনাজনী শুই আছিলে, ওপৰতে শুৱাই থৈ গৈছিলোঁ, তাই উঠিছে, চাবলৈ আহিছোঁ। আচলতে আজি বৰষুণ দিলে আৰু বৰষুণ দিয়াৰ কাৰণে বহুত কাপোৰ মই তিয়াই থৈছিলোঁ ধুবলৈ। কাপোৰখিনি ধুবলৈ তিয়াই থলোঁ। এতিয়া বৰষুণৰ বতৰত এতিয়াও বৰষুণ দিয়ে আছে, কেনেকৈ ধুম ভাবিয়ে পোৱা নাই। একো নাই বাৰু, ঠিক আছে, চাই থাকক তেতিয়াহ'লে আজি ব্লগটো কেনেকুৱা লাগে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু শেষলৈকে ভিডিঅ'টো ধুলোঁ। এতিয়া 1টামান বাজিলে, গা চা ধুলোঁ, অলপমান ষ্টাইল কৰি ল'লোঁ। দিনটো অলপ কেতিয়াবা মন যায় ষ্টাইল কৰিবলৈ। ষ্টাইলটো কি আৰু আপোনালোকে দেখিলেই। বাছ আইলাইনাৰ অকণ লগাওঁ, কাজল আৰু লিপষ্টিক অকণমান জাষ্ট লগাওঁ। কেতিয়াবা নকৰাকৈ থাকোঁ প্ৰায়ভাগ। এতিয়া বাহিৰত বৰষুণ দি আছিলে, অকণ ৰ'দ দিছে। ভালেই লাগিছে বাৰু, কিন্তু ৰ'দ দিব যেন, বৰষুণ দিব যেনে লাগি আছে। কিন্তু বৰষুণৰ বতৰ, এইটো ৰ'দ দিয়া বতৰ নহয়। এইফালে এইটো মোৰ দাদাহঁতৰ ঘৰ হয়, এইটো দাদাহঁতৰ ঘৰেই হয়। ঠিক আছে, বৰষুণৰ বতৰ ভালেই লাগে নহয়নে? ঠাণ্ডা দিন হ'লেও গৰম দিন হ'লেও বৰষুণৰ বতৰ মই খুব ভাল পাওঁ। আপোনালোকেও বহুতেই ভাল পায়। আপোনালোকে ভাল পায় যদি তলত কমেণ্টত লিখিব। এতিয়া যাওঁ তলৰ ঘৰলৈ। মায়ে চিঞৰি আছে মানুহজনী উঠিলে বুলি, তাই পটককৈ উঠি যায় যিহেতুকে। তাই একদম পুৰা অকলে খেলি আছে, আহি দেখিছোঁ মাইনাজনী। খুৰীহঁতৰ ঘৰৰ পৰা আহোঁগৈ। এই মাইনাজনীক অলপ ফুৰাই আনি মোৰ খুৰীয়ে মোক মাতিছিলে, মানে কিয় বা মাতিছিলে নাজানো। লগতে তাই মুখখন ভঙাই আনিম কয়, মাহঁতে দিনটোত এবাৰ হ'লেও মুখটো ভাঙিব লাগে বুলি। সৰিয়হ কেইটামান লৈ লৈছোঁ, তো গৈ আহোঁগৈ। দেখি থাকিব বোলক। ৰবা আকৌ নাচি আছে, খৰ হোৱা নাই যদিও সেনেকৈ ল'বলগীয়া আছে। বোকা
ৰাইমছ এটা গাই দে তাৰ মনত পেলা এইফালে এইফালে আহি নাজানে গাবলৈ গা Twinkle, twinkle, Yalah, Kak. little এইফালে star, চা how I wonder what you are. Azano. একো নহয় অকণমান গাই দে গা এইফালে এইফালে ঘূৰ Up in the এই sky. up above the Up above that, I don't get the up above the world so I high like a diamond in the sky. না পাহৰি চিংকি হু আছে ফটো নাই আমাৰ আচলতে এজনী খুৰী ছোৱালীজনীয়ে নাক ফুটাবলৈ আহিছিলে তাইক নাক ফুটাবলৈ বুলি মাতিছিলে এয়া তাইক নাক ফুটাই দিলোঁ ইমানো আমনি কৰা নাছিল অকণমান কান্দিছিলে যিহেতুকে ফুটুৱাই দিলে দুখ পায় ন মাংস পেটটো সোমোৱাই দিয়াৰ কাৰণে ইমান আমনি কৰা নাই ফুটাই দিয়া সময়কণ অকণমান কান্দিছিলে মোক কৈ আছে ভয় লাগিব নি দুখ পাম নি বিষাব নি এনেকৈ সুধি আছে নুফুটাওঁ বুলি কৈছিলে কিন্তু মই জোৰ কৰিছিলোঁ ঘৰৰ পৰা আহিলোঁ বৰষুণ দি আছে মাইনাজনীক তাতে থৈ আহিলোঁ তাই আচলতে শুই গ'ল সেইকাৰণে নানিলোঁ আৰু আজি ব্লগটি মনতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ব্লগটো চাই ভাল পালে অন্য এটা ব্লগত আকৌ পুনৰবাৰ লগ পাম আৰু যদি ভিডিঅ'টো মোৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোক আপোনালোকে ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে আৰু ইনষ্টাগ্ৰামৰ লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম গতিকে চেক কৰিব প্লিজ বাই বাই